নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল। তো আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম অসম পুলিচত নতুন কেইটামান পদ ওলাইছে। এই পদবোৰ কি কি, এই পদবোৰত এপ্লাই কৰিবলৈ হ'লে আপোনাৰ শিক্ষামূলক অৰ্হতা কি হ'ব লাগিব, কেনেকৈ এই পদবোৰক এপ্লাই কৰিব, তো গোটেইখিনি তথ্য আজিৰ এই ভিডিঅ'টোৰ মাধ্যমে আপোনালোকক শ্বেয়াৰ কৰিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' বন্ধুসকল, পোনপ্ৰথমে আমি অফিচিয়েল এডভাৰটাইজমেণ্টখন চাই লওঁ। তো এইটো হ'ল অফিচিয়েল এডভাৰটাইজমেণ্ট। ইয়াতে লিখা আছে চিভিল ডিফেন্স এণ্ড হোম গাৰ্ডছ ৰেজিমেণ্ট 2024 ভেকেঞ্চি ডিটেইলছ। ইয়াত নাম্বাৰ অফ পোষ্ট আৰু নেম অফ পোষ্ট আছে। নেম অফ পোষ্ট আপোনাৰ আছে কনষ্টেবল গ্ৰেড 3 আৰু নাম্বাৰ অফ পোষ্ট আছে 269। প্ৰথমত লিখা আছে দিছ ইয়াৰ 271। ইয়াতে দুটা ভেকেঞ্চি এক্সট্ৰাকৈ ৰখা আছে। এইটো কিহৰ ভেকেঞ্চি, তো গোটেইখিনি আপোনালোকক বুজাই কৈ আছোঁ। তাৰপিছত পৰৱৰ্তীত দিয়া আছে কেটেগৰীত আছে ইউআৰৰ বাবে 82টা পোষ্ট ৰখা আছে, OBCৰ বাবে 64টা পোষ্ট ৰখা আছে, STPৰ বাবে 24টা পোষ্ট ৰখা আছে, SCৰ বাবে 17টা পোষ্ট আৰু STৰ বাবে 77টা পোষ্ট। টোটেল পোষ্ট 269টা ৰখা হৈছে ইয়াত। তাৰপিছত দিয়া আছে ইয়াত মই যি কৈছিলোঁ দুটা এক্সট্ৰাকৈ পোষ্ট ৰখা হৈছে। তো দুটা এক্সট্ৰা পোষ্টৰ নাম হ'ল ড্ৰেচাৰ, আৰু ড্ৰেচাৰৰ পোষ্ট দুটা আছে, SCৰ বাবে এটা আৰু STৰ বাবে এটা। টোটেল দুটা পোষ্ট আছে। তাৰপিছত আছে এলিজিবিলিটি ক্ৰাইটেৰিয়া অফ চিভিল ডিফেন্স এণ্ড হোম গাৰ্ডছ ৰেজিমেণ্ট 2024। ইয়াতে চিটিজেনশ্বিপ আছে। কেণ্ডিডেট মাষ্ট বি ইণ্ডিয়ান চিটিজেন পাৰ্মানেণ্ট ৰেচিডেন্স অফ আছাম, মানে ভাৰতীয় হ'ব লাগিব আৰু পাৰ্মানেণ্ট অসমত থাকিব লাগিব, অসমৰ বাসিন্দা হ'ব লাগিব। তাৰপিছত লিখা আছে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন, মানে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন আপোনাৰ হ'ব লাগিব, তেনেহ'লে আপুনি আবেদন কৰিব পাৰিব। তো যদি এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন নাই, তো সেইটোৰ বিষয়েও আপোনালোকে কমেণ্ট কৰিব পাৰিব। যদি আপোনালোকে নাজানে যে কেনেকৈ বনায়, তো তলত কমেণ্ট কৰি ক'ব পাৰিব। তো এইটোৰ ওপৰতো মই এটা ভিডিঅ' বনাই দিম। ইয়াতে এটা কথা মেনশ্যন কৰা আছে যে কেণ্ডিডেট মাষ্ট বি স্পীক এছামিজ লেংগুৱেজ, মানে অসমীয়া লেংগুৱেজটো আপুনি ক'ব পাৰিব লাগিব, তেনেহ'লে আপুনি এপ্লাই কৰিব পাৰিব। মানে অসমীয়াটো জানা অত্যন্ত দৰকাৰ এইটো পোষ্টৰ বাবে। তাৰপিছত ইয়াতে এজ লিমিটখন দিয়া আছে। এজ লিমিট আছে দ্য কেণ্ডিডেট শ্বুড নট বি লেছ দেন 18 years অফ এজ এণ্ড নট মোৰ দেন 40 years অফ এজ এজ অন 01/01/2024। তো আপুনি 18 বছৰৰ তলত এপ্লাই কৰিব নোৱাৰে আৰু 40 বছৰৰ ওপৰতো এপ্লাই কৰিব নোৱাৰে। কিন্তু ইয়াতে এজ ৰিলেক্সেশ্যনটো দিয়া আছে। তো এজ ৰিলেক্সেশ্যন আছে কেটেগৰী ৱাইজ। ইয়াতে চাওক এজ ৰিলেক্সেশ্যনটো দিয়া আছে বাই 3 years অফ OBC কেণ্ডিডেটছ, মানে 3 বছৰ অতিৰিক্তভাৱে OBC কেণ্ডিডেটছে, বাই 5 years ST কেণ্ডিডেটছ, মানে বেছিকৈ পাব 5 বছৰ বেছিকৈ পাব ST কেণ্ডিডেটছে, আৰু বাই 5 years অফ ফৰ SC কেণ্ডিডেটছ, মানে 5 বছৰ ST কেণ্ডিডেটছো বেছিকৈ পাব। তাৰপিছত ইয়াতে দিয়া আছে ড্ৰেচাৰ পোষ্টৰ বাবে যিসকল কেণ্ডিডেটছে এপ্লাই কৰিব, মানে দুটা পোষ্টে ৰখা আছে। তো সিসকল HSLC মানে পাছ কৰিব লাগিব। ইয়াতে লিখা আছে HSLC পাছড বাই ৰেকগনাইজ বৰ্ড। আৰু নেক্সট আপোনাৰ চেলাৰীখন মেনশ্যন কৰা আছে। কনষ্টেবল গ্ৰেড 3ৰ চেলাৰীখন হ'ব 14,000ৰ পৰা 60,500লৈকে উইথ গ্ৰেড পে 5,600, আৰু ড্ৰেচাৰৰ মানে চেলাৰীটো হ'ব 14,000ৰ পৰা 60,000লৈকে, মানে ছেমে আছে দুটা পোষ্টৰ। তো এইটো আপোনাৰ 5,000 টকা গ্ৰেড পেটো থাকিব এক্সট্ৰা। পৰৱৰ্তীত দিয়া আছে এপ্লিকেশ্যন ফিজটো আপোনাৰ কোনো মানে কাষ্টৰে দিব নালাগে। জেনেৰেলৰো ফ্ৰী, OBCৰ ফ্ৰী, SCৰ ফ্ৰী, মানে সকলো কাষ্টৰে মানে ল'ৰা ছোৱালীবিলাকৰ ফ্ৰীয়ে হয়। তো ইয়াতে এপ্লিকেশ্যন ফিজ কোনো ধৰণৰ দিব নালাগে। তাৰপিছত ইয়াতে দিয়া আছে চিলেকশ্যন প্ৰচেছটো আপোনাৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, তাৰপিছত আছে ফিজিকেল এফিচিয়েঞ্চি টেষ্ট, তাৰপিছত আছে মেডিকেল টেষ্ট, নেক্সট ডকুমেণ্ট ভেৰিফিকেশ্যন, ৰাইটিং টেষ্ট এক্সেট্ৰা। এইবোৰ হ'ব আপোনাৰ চিলেকশ্যন প্ৰচেছ। ইয়াতে চাওক ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টৰ আপোনাৰ জেনেৰেল OBC, MOBC, SC, ST, মানে জেনেৰেল OBC, MOBC, SCৰ বাবে মেলৰ হাইটটো হ'ব লাগিব 162 চেণ্টিমিটাৰ, আৰু STP, STHৰ মানে মেল কেণ্ডিডেটছৰ হাইটখন হ'ব লাগিব
160 সেণ্টিমিটাৰ আৰু চেষ্টৰ চাইজটো হ'ব লাগিব জেনেৰেল MOBC SC STৰ বাবে 80 সেণ্টিমিটাৰ আৰু STৰ বাবে 78 সেণ্টিমিটাৰ। ইয়াতে ফিমেলৰো দিয়া আছে, ফিমেলৰ হাইটখন হ'ব লাগিব জেনেৰেল OBC MOBC আৰু SCৰ বাবে 154 সেণ্টিমিটাৰ আৰু STHৰ বাবে 152.40 সেণ্টিমিটাৰ মানে হাইটখন হ'ব লাগিব মানে ফিমেল কেণ্ডিডেটছৰ। আৰু যিসকল মেল কেণ্ডিডেটছ হয় সিহঁতৰ চেষ্টখন 5 সেণ্টিমিটাৰকৈ এক্সপেণ্ড কৰিব লাগিব, যিকোনো কাষ্টৰে হওক, জেনেৰেল হওক, OBC হওক, MOBC হওক। তো ইয়াতে লিখা আছে চাওক মানে এক্সপেণ্ড লিখা আছে। তো ফাইনেল মেৰিট লিষ্টত আপোনাৰ ফিজিকেল এফিচিয়েঞ্চিৰ টেষ্টটো থাকিব 40 মাৰ্কৰ, ৰিটেন টেষ্টটো থাকিব 50 মাৰ্ক আৰু NCCৰ 5 মাৰ্ক, অৰেল বা ভইচ 5 মাৰ্ক থাকিব আৰু টোটেল মানে গোটেইকেইটা মিলাই আপোনাৰ 100 মাৰ্কৰ হ'ব। তাৰপিছত ইয়াতে দিয়া আছে ইম্পৰ্টেণ্ট ডেটছ। তো এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 1 ফেব্ৰুৱাৰী 2024 পৰা, মানে অলৰেডি ষ্টাৰ্ট হৈয়ে আছে, মই ভিডিঅ'টো অকণমান লেটকৈ আপলোড কৰি আছোঁ। তো ক্লজিং ডেট আপোনাৰ আছে 15 ফেব্ৰুৱাৰী 2024। আপুনি যদি ইয়াৰে মাজত এপ্লাই কৰে তেনেহ'লে কৰিব পাৰিব আৰু 15 ফেব্ৰুৱাৰীৰ পিছত এপ্লাইটো বন্ধ হৈ যাব। তো এডমিট কাৰ্ড ৰিলিজ ডেটটো দিয়া নাই ইয়াতে আৰু চিভিল ডিফেন্স হোম গাৰ্ড এক্সাম ডেটছখনো দিয়া নাই। তো যেতিয়া এক্সাম বা এডমিট কাৰ্ডখন ওলাব তেতিয়া মই এটা ভিডিঅ' বনাই আপোনালোকক শ্বেয়াৰ কৰি দিম। তো আজিলৈকে এইখিনিয়ে। তো ভিডিঅ'টো ইমানখিনি চোৱাৰ বাবে ধন্যবাদ।